আমাৰ ইয়াৰ পৰা কমচে কম 7 কিলোমিটাৰমান হ'ব, 8 কিলোমিটাৰমান। আমি গৈ আছোঁ এতিয়া বৰ্তমান বাইকত, বাইক নহয় স্কুটিত গৈ আছোঁ, আহি আছোঁ। Hey guys, SK ব্লগত স্বাগতম জনালোঁ। আপোনালোকৰ আশীৰ্বাদত বৰ্তমান ভিডিঅ' এটা বনাবলৈ আহিছোঁ। আজি আমি ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ। বৰ্তমান কি ৰজা দিনৰ মানে বহুত দিনীয়া মানে ইয়াত আছিলে ৰজা বুলি, ৰজা দিনৰ হেৰি শিলমূৰ্তি আছিলে। আহিছোঁ তাকে দেখাম বুলি আপোনালোকক চাব পাৰিলে মানে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, দেখাবলৈ চেষ্টা কৰি আছোঁ। বৰ্তমান আপোনালোকক কেনেকুৱা কি হয় আহিলোঁ ভিডিঅ'টো ৰজা দিনৰ এইবোৰ চব মূৰ্তি আছিলে। হ'লে মূৰ্তি মানে কি হয়, এইবোৰ শিলৰ আচলতে কাটিং হেৰি কাটি বনোৱা। এই তাৰপৰা ইয়ালৈকে হেৰি এইফালেও আছে বহুত শিলৰ মূৰ্তিবোৰ কাটি বনাইছিলে। শিলৰ এনেকৈ কাটি বনোৱা পুৰা তাগৰা মানে শিলবোৰ কাটি বনাইছিলে। সেয়াকে আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু চাব। আপোনালোকে চাই থাকিব লাষ্টলৈকে কিমান কি হয়, কিমান কেইটা খুঁটা বনাইছিলে ইয়াত ৰজাই, কিমান আছিলে কি কথা, ৰজাৰ দিনৰ বস্তু চাব অলপ। ধৰক এইফালে চাই দিওঁ অলপ। এইটোত মানে বহুত ডাঙৰ হেৰি কৰা এইটোত মানে একদম বহুত ওখ, আমাতকৈ মানে কি 5 ফুট 6 ফুট 7 ফুটমান হ'ব। পূৰা কাটিং কৰিছিলে এইবোৰ আগৰ দিনৰ। এইটোত অলপ পেক হৈছে, এইটোত কটাটো পেক হৈছে। চাব হেৰি কৰা ইমানটো এইবোৰ কি চিষ্টেমত ফুল চিষ্টেম ধুনীয়াকৈ কাটি কৰি পূৰা পাথৰ হয়। এই পূৰা পাথৰৰ বনাইছিলে। হ'লে পাথৰবোৰ পূৰা কাটি বনোৱা ৰজা। চাব আমাৰ এই পাৰ্কখন মানে কি চৰকাৰে বনাইছিলে, এতিয়া হেৰি হৈছে আৰু সেইফালে এনেকৈ কৰি এইফালে বনালে, ইয়াতো বনালে সেইফালে। হ'ব গ'লহি এখন নটিছৰ হেৰি চাব পাৰে। কাছাৰমাৰী হ'লে এইবোৰ আপোনালোকে পঢ়ি ল'ব এবাৰ, দেখাই দিছোঁ ভালকৈ। মেম'ৰিয়েল ছাইট প্লেন ফৰ কেন বি অফ এইখন এনেকুৱা হেৰি এইখন আছিলে মানে কি ৰজা দিনৰ আগৰ দিনৰ ৰজাবাৰী। ৰজা খুটাও দেখুৱাম বুলি আহি পাই গ'লোঁ। এতিয়া ৰজাবাৰীত শিলৰ মূৰ্তি আছে। এইখন দেখালোঁ মেইন হেৰিখন চাইনখন। এইবোৰ মানে বহুত বছৰ মানে হেৰি ৰজা মানে হেৰি আছিলে। আপোনালোকে চাব শিলৰ ঠাকুৰ, এইটো এটা খুঁটা, এইটোকে প্ৰথম দেখাইছোঁ। এইখন ফিল্ডখন গোটেইখন দেখাই দিছোঁ আপোনালোকক। ৰজাবাৰী এইবোৰ মানে কি ৰজা দিনৰ এইবোৰ এনেকুৱা চিষ্টেমৰ মানে কটা মানে শিলৰ এইবোৰ কাটিং কৰিছিলে।
শিলৰ খুঁটা এনেকুৱা শিলৰ খুঁটা এইটো এই গোটেই ৰাউণ্ডটো দেখোন এইটো পূৰা মানে শিল কাটিং হয় কাটিং কৰি এইবোৰ কিবা ফুলৰ হেৰি বনাইছিলে নেকি আগত আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে যদি ভাল পায় শ্বেয়াৰ কমেণ্ট লাইক বটনটো দবাই দিব এটা ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বহুত কষ্টকৈ বনাইছোঁ ভিডিঅ'টো বৰ্তমান আজিলৈ আমি ইমানটোতে সামৰিছোঁ যাওঁ আৰু যদি ভাল ভাল এনেকুৱা ভিডিঅ' পাওঁ ৰজা আগৰ দিনৰ এনেকুৱা বস্তু আমি আগলৈকে দেখাবলৈ আপোনালোকক চেষ্টা কৰিম বাই বাই ইমানেই আছিলে আমি চব দেখালোঁ ৰজা দিনৰ আজি 500 বছৰ পুৰণা হ'ব পাৰে কিন্তু আমি ইমান এটা নাজানো বিশেষকৈ চালোঁ চাইবোৰ আপোনালোকক দেখালোঁ কেনেকুৱা কি হয় কমেণ্টত জনাব দেখালোহি পূৰা ৰজা দিনৰ সেইবোৰ বস্তুটো পূৰা শিলৰ হেৰি শিলৰ সাঁকোৰৰ এইবোৰ শিলৰ খুঁটা এইটো এটা খুঁটা আছিলে এইটো ডাঙৰ মানে খুঁটাটো ৰজা দিনৰ এইবোৰ পূৰা আছিলে এইবোৰ গোটেইখন এইখন আচলতে চৰকাৰে এখন বনাইছিলে ফিল্ডখন হ'লেও অকণমান হেৰি হৈছে পুৰণা হৈছে কিমান কি হয় চাব ভাল লাগিলে শ্বেয়াৰ কৰিব দেই আপোনালোকে বৰ্তমান গৈ আছোঁ এতিয়া ৰাস্তাটোত চানা খাওঁগৈ চানা খাওঁগৈ মেম'ৰিয়েল অফ ডিষ্ট্ৰিক্ট গোলাঘাট চাইড প্লেন অফ ফৰেষ্ট ডিষ্ট্ৰিক্ট গোলাঘাট চাম বেনাৰখন